টকা আগতীয়াকৈ দিব অতিৰিক্তভাৱে প্ৰত্যেকক আৰু 10,000 টকা দিব যাতে তেওঁলোকৰ বস্তুৰ দাম বৃদ্ধি হৈছে যাতে ঘৰটো সম্পূৰ্ণ কৰিব পাৰে গতিকে আজি 1,16,380 গৰাকী ব্যক্তিয়ে যাতে সুন্দৰ ধৰণে সম্পূৰ্ণৰূপে ঘৰটো নিৰ্মাণ কৰি উলিয়াব পাৰে তাৰ বাবে ৰাজ্য চৰকাৰৰ আজি কেবিনেটে এইখিনি সিদ্ধান্ত গ্ৰহণ কৰিছে 1,16,380টা ঘৰ এতিয়া নিৰ্মীয়মান অৱস্থাত আছে তাৰ মানে এতিয়া চলি থকা এইখিনি যে যিখিনি দাম সোৰ্সত বৃদ্ধি হৈছে সেইটোতো নিয়ন্ত্ৰণ কৰা অসুবিধা ইয়াত লোকেলি কিবা কৃত্ৰিমতাৰ কাৰণে যদি হৈছে এইখিনি মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিৰ্দেশ দিছে আৰু এই বিষয়টো এনেকুৱা যে তেওঁলোকে ঘৰবিলাক নিৰ্মাণ কৰি উলিয়াব পৰা নাছিল যিকোনো কাৰণত তেওঁলোকক আৰু সাপোৰ্ট লাগে গতিকে এই প্ৰধানমন্ত্ৰীৰ আৱাস যোজনা যাতে কোনো হেৰি নোহোৱাকৈ সম্পূৰ্ণ হয় তাৰ বাবে ৰাজ্য চৰকাৰে তেখেতসকলক এইটো সাপোৰ্ট কৰিছে